মই জ্যোতি আৰু বহুত দিনৰ পৰা আজি ভিডিঅ' এটা দিছোঁ নতুনকৈ এছএছচি ষ্টাডিৰ সো এইটো ভিডিঅ'টো ৰিলেটেড একচুৱেলি মেথছৰ ওপৰত হয় একচুৱেলি সো মই মেথছৰ এইটো মেথছ দিয়া গৈছে আমাৰ যিখিনি ষ্টুডেণ্ট আছে এছএছচিৰ গম পাব তেওঁলোকে সো তেওঁলোকৰ কাৰণে একচুৱেলি প্ৰিপেয়াৰ কৰিছিলোঁ ভিডিঅ'টো সো এইটো মেথছটো মই দিছিলোঁ একচুৱেলি ডিমাণ্ডৰ চাপ্লাই যদি থাকে এটা মানে এখন বজাৰত ডিমাণ্ড দি আছে 200 মাইনাছ 2p QS আৰু সাপ্লাই দি আছে আপোনাৰ -100 প্লাস 3p আৰু ইয়াৰ ভাৰসাম্য দৰৰ পৰিমাণ যদি নিৰ্ণয় কৰিব দিয়ে এটা আমি সকলোৱে জানো মই দিছো অলৰেডি তোমালোকক সলিউশন দি পেলাই কি দিছিলো যে কি ডিমাণ্ড ইকুৱেল সাপ্লাই দিছিলো হয় সো আমি ডিমাণ্ড ইকুৱেল সাপ্লাই কৰি পেলাই আমি ফাৰ্স্ট টাইম p1 উলিয়াব লাগিব ইয়াতে সো আফটাৰ p1 টো উলিয়াৰ পিছত আমি কি কৰিম এই p1 টো আমি কৰিছিলো কি যেতিয়া আমি ভাৰসাম্য দৰ আৰু ভাৰসাম্য পৰিমাণ উলিয়াব লগা হৈছিল কৰিছিলো কি এই p1 টো আমি কি কৰিছিলো ডিপ গৈ দিছিলো হয় এটা জি আছে 200 মাইনাস p 200 মাইনাস 2p হয় এই p1 টো আমি এতে পুট কৰি দি পেলাই আমি কি পাইছিলো ডিমাণ্ড পাইছিলো ইয়াতে আকৌ এটি কথা আছে ইয়াতে যে ব্যয় বৃদ্ধিৰ বাবে যোগান ফলন যদি qs -200 প্লাস 3p হয় তেন্তে ভাৰসাম্য দাম আৰু পৰিমাণৰ কি পৰিৱৰ্তন হ'ব আমি প্ৰথমতে কৰিম কি এইটো কৰাৰ পিছত এইটো কৰিলে আমি গম পালো d কি কৰি d s কৰি পেলাই আমি p1 টো উলিয়াব লাগিব ইয়াতে হয় এনেকৈ কৰিলো এইটো গম পালে নেক্সট আমি বুজাইছিলো কি এইটো বুজাইছিলো মই যে কি ব্যয় বৃদ্ধিৰ বাবে যোগান ফলন qs -200 প্লাস 3p হয় সো নেক্সট হ'ব কি এটা আমি কৰিম কি লাগে যে এইটো নতুন সাপ্লাই ফাংচন আমি কিবা এটা বেলেগ এটা মাৰ্ক দিব লাগিব ইয়াতে সহজ মই ধৰিলো কি qs স্টার মাৰ্ক দিলো সো নেক্সট আমি কৰিম কি দিয়া qs স্টার মাৰ্ক দি পেলাই এটো নতুন যোগান হয় নতুন যোগান গতিকে আমি নতুন যোগানটো স্টার মাৰ্ক দি পেলাই কৰিব লাগিব কি যেতিয়া আমি কি কৰিম ভাৰসাম্য দাম আৰু ভাৰসাম্যৰ পৰিমাণৰ পৰিৱৰ্তন উলিয়াব দিব ইয়াতে আমি কৰিম কি তাতে ভাৰসাম্য দামত কি লিখিম যে ভাৰসাম্য দাম উলিয়ালে কি লাগিব মই জেনেৰেলি d s লাগে সো ইয়াৰে আকৌ এটা বস্তু জনাটো উচিত আমি ইয়াৰ পিছত যেটো কোৱেশ্চন আছে ব্যয় বৃদ্ধিৰ বাবে যোগান ফলন qs যদি নতুনকৈ হয় যোগান ফলন যদি চেঞ্জ হয় যোগান ফলন তেতিয়া আমি কৰিম কি তেন্তে ভাৰসাম্য দাম আৰু পৰিমাণৰ কি পৰিৱৰ্তন হ'ব উলিয়াব দিছিল তো হয় সো আমি এটো কৰিম কেনেকৈ প্ৰথমতে কি হ'ব যেটো প্ৰথমতে আছিল qd আৰু qs এই qs তো কৈছে কি সাপ্লাই তো চেঞ্জ হ'ব অনলি এটো চেঞ্জ হ'ব হয় এটো কিন্তু সেম থাকিব হয় সো আমি নেক্সট উলিয়াব লাগিব কেনেকৈ কৈছে কি ভাৰসাম্য দাম আৰু পৰিমাণ উলিয়াব দিছে হয় সো প্ৰথমতে আমি উলিয়াব লাগিব কি ভাৰসাম্য দামটো উলিয়াৰ হেৰিটো কি আছিল d s হয় কিন্তু ইয়াতে d টোৰ লগত ঠিক আছে d টো আমাৰ কি দি আছে 200 কি -2p d টো সেম থাকিব খালি s টো চেঞ্জ হ'ব বুলি কৈছে সো s টো চেঞ্জ হ'লে কি হ'ব এতিয়া -200 প্লাস 3p হ'ব সো এটো এনেকে সমীকৰণ লৈ পেলাই আমি কি কৰিব লাগিব এনেকে সমীকৰণ আমি সলিউশন কৰিলে p ভ্যালু কিবা এটা পাম হয় আকৌ যদি আমি p টো d s ক আই দিলে কি হ'ব আমি ইয়াতে কিবা এটা পাম হয় সো আমি p এর কিবা এটা পাম d কিবা এটা পাম সো এটা হ'ব প্ৰাইস এটা হ'ব কি ভাৰসাম্য পৰিমাণ গতিকে এতিয়া আমি নেক্সট আমি চাম কি এইটো কোৱেশ্চনৰ যি আছিল প্ৰাইসটো হয় আৰু এইটো কোৱেশ্চনৰ যি আছিল ভাৰসাম্য পৰিমাণটো এটা আমি তুলনা কৰিছাম এতে সাপোজ মই কৰিলে দেখো সাপোজ আমি আগতে 40 ইয়াতে পালো আৰু ইয়াতে ধৰা প্ৰাইসটো 40 টকা পালো আৰু ইয়াতে ধৰা কি ডিমাণ্ডটো 40 আকৌ পালো যদি ইয়াতে যদি আমি এনেকুৱা নাপাওঁ যে ধৰা প্ৰাইসটো বাঢ়ি গ'ল 60 টকা আৰু ধৰা ডিমাণ্ডটো নতুন ভাৰসাম্য দৰটো হ'ব ধৰা 20 একক হ'ল সাপোজ হ'ল এতিয়া আমি এটা তুলনা কৰিব লাগিব আমি কোৱেশ্চনটো সুধিছে কি যে ভাৰসাম্য পৰিৱৰ্তনটো কি হ'ব সেইটো উলিয়াব দিছে প্ৰথমতে হয় নেক্সট হ'ব এইটো কি হ'ব যে আমি লাষ্টত লিখিব লাগিব এনেকৈ যে প্ৰথমতে 40 টকা আছিল 40 টকাৰ পৰা কি হ'ব এতিয়া নেক্সট 60 টকা হ'ব আকৌ ভাৰসাম্যৰ পৰিমাণটো কি হ'ব 40 টকাৰ পৰা কি হ'ব 20 টকালৈ কি হ'ব হ্ৰাস পাব এইটো বস্তু লিখি দিব লাগিব লাষ্টত তেতিয়া বস্তুটো কি হ'ব শুদ্ধ হ'ব অন্যথা কি হ'ব এইটো অশুদ্ধ হ'ব মৰিটো বা নম্বৰ কমকৈ দিব পাৰে ইয়াতে সো নেক্সট আহিলে আমি কি নেক্সট এটা কোৱেশ্চন এটা আছে আৰু সেইটো কোৱেশ্চন মই কৈছো আৰু এটা কোৱেশ্চন আছে চাব ইয়াতে যদি চৰকাৰে প্ৰতি কটত 2 টকাকৈ কৰ আৰোপ কৰে তেন্তে ভাৰসাম্য দাম আৰু পৰিমাণৰ কি পৰিৱৰ্তন হ'ব দিছে হয় যদি চৰকাৰে টেক্স আৰোপ কৰে ইয়াৰে ওপৰত ইয়ালে কি হ'ব মেইনলি অনলি সাপ্লাই ফাংচনটো ডিফেক্ট কৰিব হয় যদি টেক্স আৰোপ কৰে চৰকাৰে দিলে কি হ'ব অনলি সাপ্লাই ফাংচনটো কি হ'ব ইফেক্ট কৰিব আৰু এটা হ'ব কি সাপ্লাই ফাংচনৰ পৰা কি হ'ব কেনেকুৱা হ'ব চাব যদি টেক্স লাগি হ'ব
যিজন ব্যক্তি আছে যোনে প্ৰডাকশ্যন কৰে তেওঁৰ কি হ'ব তেওঁৰ যিটো সাপ্লাই লেভেল থাকে সাপ্লাই লেভেল কি কমি যাব হয় সো ইয়াতে আমি কৰিম কি এই ক্ষেত্ৰত সো প্ৰথমতে এইটো কোৱেশ্চন সকলোৱে জানে কি কৰিব লাগিব ডি ইকুৱেল টেষ্ট মই ক'লো অলপ আগতে এইটো ডি ইকুৱেল টেষ্ট কৰিব লাগিব নেক্সটটো কৰিম কি আমি সো ইয়াতে চাব যেতিয়া টেক্স লম বুলি কয় চৰকাৰে সো এই টেক্সটো মাইনাছ হ'ব কিৰ পৰা সাপ্লাই ফাংচনৰ পৰা মাইনাছ হ'ব সো কিউএস ইকুৱেল টু আছিল কিমান আগতে প্লাস 3p হয়তো হয় সো কৈছে কি যে পৰ্টিকুলাৰ 2 টকা হলে যদি পৰ্টিকুলাৰ 2 টকা টেক্স আৰোপ কৰা হয় তেতিয়াহলে নতুন সাপ্লাই ফাংচনটো হৈ যাব আমাৰ 3 আমাৰ p ৰ পৰা মাইনাছ হ'ব 2p প্ৰাইসৰ পৰা কি হয় p ৰ পৰা কি হ'ব 2 টকা মাইনাছ হৈ যাব সো নেক্সট কৈছে কি 100 প্লাস এটো কিমান হ'ব 3p মাইনাছ 3 গুণ 6 সো ইয়াতে যাব কিমান -106 প্লাস 3p হৈ যাব ইয়াতে হয় সো নতুন ফাংচনটো কি হ'ব এইটো নিউ ফাংচন উইল বি দিস ওয়ান সো এনেকৈ আমি ধৰি কিনে এতিয়া কি কৰিব এইটো কোৱেশ্চন পঢ়ি পেলাই যিটো ডি ইকুৱেল টেষ্ট কৰিছিল হয় আকৌ নতুন সাপ্লাই ফাংচন চেঞ্জ হ'ব নতুন সাপ্লাই ফাংচন হ'ব এইটো সো এইটো ধৰি কিনে আমি কৰিম কি qd ইকুৱেল টু qs কৰিম এইটো হ'ব নতুনটো সো qd লিখি আমি এইটো লিখিম qd 200 minus 2p plus qs লিখিম কি হ'ব -106 plus 3p হয় সো এনেকৈ কৰিলে আমি কি হ'ব যেটো p পাম লাষ্টত আকৌ হয় এই p টো আকৌ যদি আমি ডিভাইড দিম আকৌ কি পাম আমি সামগ্ৰী যেটো ভাৰসাম্য পৰিমাণ পাম q হিচাপত q ধৰিলো মই q সো এইটা কি আমি তুলনা কৰিব লাগিব এইটোৰ লগত সো কি টেক্স লোৱাৰ পিছত ডেফিনেটলি কি হ'ব প্ৰাইসটো ডেফিনেটলি কমি যাব হয় সৰি প্ৰাইসটো বাঢ়ি যাব আৰু কি সামগ্ৰীৰ পৰিমাণটো কমি যাব টেক্স লোৱাৰ পিছত ওটা এইখিনি আছিল সো অলপ চাই লব ভালকৈ আৰু বাকিখিনি একদম ভালকে 100% পাবাই লাগিব দেখোন দিয়া গন্ডি আছে না নেই ঠিক কৰি দিয়া ওটা কি কৰিছে মডেলে পাবাই লাগিব ইকোনমিক্সত